Hello guys, আজি এটা বেলেগ ধৰণৰ ভিডিঅ' মই বনাবলৈ গৈ আছোঁ। আজি ভিডিঅ'টো চাই খুব আপোনালোকে ভাল পাব। মই যেটো এটা গাহৰি ফাৰ্মত কাম কৰি আছোঁ, মই এজন খেতিয়ক হয়। গাহৰিক কেনেকৈ কম খৰচত খাদ্য ঘৰতে তৈয়াৰ কৰি ফেলে গাহৰিক খুৱাব পাৰি তাৰে এটা মই ভিডিঅ' বনাবলৈ গৈছোঁ। খুব ৰোমান্টিক হ'বলৈ গৈ আছে। আৰু মোৰ ভিডিঅ'টোত যদি আপোনালোকে ফাৰ্ষ্ট টাইম আহিছে, প্লিজ আপোনালোকে যেন ছাবস্ক্ৰাইব কৰি লয় আৰু লাইক শ্বেয়াৰ আৰু এটা কমেণ্ট কৰি দিয়ে। আপোনালোকৰ এইখিনি সহাৰে মোৰ আগন্তুক ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত মোক বহুত অনুপ্ৰেৰণা জনাব। চাই থাকক মোৰ ইউটিউব চেনেল ৰাজবীৰ ব্লগ।
Here we go.
ভিডিওটো চাই কেনেকুৱা লাগিল আপোনালোকক মই এনেকৈ আধাৰ দি আছোঁ আৰু আপোনালোকেও পাৰিব ট্ৰাই কৰিবা খুব সুন্দৰ দানা ঘৰতে তৈয়াৰ কৰিব পাৰি যদি মোৰ ভিডিওটো চাই আপোনালোকক ভাল লাগিছে আগলৈ শ্বেয়াৰ কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এণ্ড লাইক টু কমেণ্ট কৰিব থেংক ইউ চাই থাকক মোৰ ইউটিউব চেনেল ৰাজবীৰ ব্লগ থেংক ইউ